এভৰিৱান স্বাগতম জনাইছোঁ বিদ্যাস ড্ৰিমি ৱৰ্ল্ডৰ অইন এটা ভিডিঅ'লৈ মই বনাবলৈ লৈছিলোঁ এতিয়া কঁঠালৰ চব্জি তেনেই কম বস্তু ব্যৱহাৰ কৰি আজি মই কঁঠালৰ চব্জিখন বনাবলৈ লৈছোঁ ভাবিলোঁ তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ তেনেহ'লে বলকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ কঁঠাল আৰু আলু কুটি ল'লোঁ এতিয়া ভালকৈ ধুই কুকাৰত বইল কৰি ল'ম তেনে কম বস্তুৰে আজি মই কঁঠালৰ চব্জিখন বনাবলৈ লৈছোঁ এতিয়া বইল কৰোঁতে ইয়াত মই দি দিম অলপ নিমখ এতিয়া তেল মাৰিবৰ কাৰণে মই লৈ লৈছোঁ দুটা পিঁয়াজ কুটি ল'লোঁ দুটা কেঁচা জলকীয়া বিলাহী দুটা নহৰু কেইফুটামান আৰু এখিলা তেজপাত আৰু মাত্ৰ চিকেন মছলা ব্যৱহাৰ কৰিম অইন একো মছলা ব্যৱহাৰ নকৰোঁ এতিয়া কুকাৰৰ ঢাকনিখন খুলিব পৰা হোৱাত খুলি ল'লোঁ আলু আৰু কঁঠাল ধুনীয়াকৈ সিজি গৈছে এতিয়া এইখিনি তেল মাৰি ল'ব লাগিব এতিয়া কেৰাহীখন গৰম হোৱাত দি দিলোঁ মিঠাতেল তেল গৰম হ'লে ৰম তেল গৰম হৈ গৈছে ফুৰণত দি দিলোঁ তেজপাতখিলা এতিয়া দি দিম কুটি লোৱা পিঁয়াজ আৰু জলকীয়া মই তেনেই কম বস্তু ব্যৱহাৰ কৰিছোঁ আজি কঁঠালৰ চব্জিখন বনাওঁতে বহুত বেছি মছলা ব্যৱহাৰ কৰিব লাগিব বুলি আচলতে কথা নাই ভালকৈ বনালে এনেদৰে সিম্পলকৈ বনালে ভাল লাগে এতিয়া মই ইয়াতে দি দিম নিমখ হালধি আৰু মছলাখিনি চিকেন মছলাটোৱে চব্জিখনৰ সোৱাদটোৱে বেলেগ কৰি পেলায় আৰু এটা ধুনীয়া ৰং আনে চব্জিখনলৈ পিঁয়াজ আৰু মছলাখিনি ধুনীয়াকৈ সিজি গৈছে এতিয়া ইয়াতে মই দি দিম অকণমান নহৰু দিয়াৰ অলপ পাছতে এতিয়া মই ইয়াত দি দিম বিলাহীখিনি ভালদৰে মিক্স কৰি লৈছোঁ আৰু এতিয়া ঢাকোন লগাই বিলাহীখিনি যেতিয়ালৈকে গলি নাযায় তেতিয়ালৈকে এনেদৰে লৰাই সিজাই থাকিম এতিয়া বিলাহী ধুনীয়াকৈ গলি গৈছে আৰু তেলো এৰি দিছে মছলা আৰু বিলাহীখিনিয়ে এতিয়া ইয়াতে বইল কৰি লোৱা আলু আৰু কঁঠালৰ শাকখিনি মই দি দিম আৰু ভালদৰে মিক্স কৰি লওঁ আৰু কম জুইত 5 মিনিটমানৰ কাৰণে ঢাকোন লগাই থৈ দিম পাঁচ মিনিটমান সময় হৈ গৈছে এয়া উলিয়াই ল'লোঁ ঢাকোনখন আৰু ইয়াত অকণমান পানী ব্যৱহাৰ কৰিছোঁ পানী মানে এইখিনি কঁঠাল বইল কৰি লোৱা পানীখিনিকে মই ব্যৱহাৰ কৰিছোঁ বেলেগ পানী ব্যৱহাৰ কৰা নাই যিহেতু আগতীয়াকৈ চব্জিখিনি সিজাই লোৱাই হয় গতিকে ভালকৈ উতল এটা আহিলে মই এতিয়া নমাই থ'ম এয়া কঁঠালৰ চব্জি বককৈ উতলি আছে এতিয়া জুইৰ পৰা নমাই লওঁ আমাৰ কঁঠালৰ ভাজি খাবলৈ ৰেডি শেষত আপোনালোকলৈ এটা অনুৰোধ মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পাম মোৰ নতুন এটি ভিডিঅ'ৰ সৈতে তেতিয়ালৈ বাই বাই